মেইন আমাৰ ছবিখনে আজি যিটো আমাৰ ড্ৰয়িং কম্পিটিশ্যন তাৰ মুখ্য আকৰ্ষণ আছিল সীমান্ত শইকীয়া ক'ত গ'ল সীমান্ত শইকীয়া এইটো ৰঙালাও মালিক নমস্কাৰ ই এটা ৰঙালাও ছবি আঁকি গোটেই আমাৰ এইখিনি আজি প্ৰগ্ৰামটো খলকনি তুলি দিছে এটা ৰঙালাও মেইন এই চাওক জাতীয় পতাকা এতিয়া বৰ্তমান মই জাতীয় পতাকা খেলোঁ মই নামঘৰৰ ফালে আগবাঢ়ি গৈ আছোঁ এই জাতীয় পতাকা এইখন মই বনোৱা হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল মই দিব্যাংগ আপোনালোকৰ মোৰ ইউটিউব চেনেল আজি তেওঁলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আজি মোৰ লগত বিটু বছ আছে আৰু আপুনি ৰাজা আছে আজি আমাৰ এই নামঘৰ প্ৰাংগণত স্বাধীনতা দিৱস উপলক্ষে এটা সৰু সুৰাকৈ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তাৰে কিছু আপোনাৰ দৃশ্যখন দেখাবলৈ চেষ্টা কৰিম আহক তেনেহ'লে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এনেকৈ আমি নামঘৰৰ চাৰিকাষে জাতীয় পতাকাবিলাক আঁৰি দিছোঁ এইটো আমাৰ নামঘৰ আৰু ইয়াতে বৰ্তমান আজি যোনটো স্বাধীনতা দিৱসৰ কাৰ্যসূচী আমাৰ সুবাসৰ উদ্যোগত যিটো স্বাধীনতা দিৱসৰ কাৰ্যসূচী হৈছে সেইটো আমাৰ ইয়াতে হ'ব এইটো আমাৰ যোনটো ষ্টেজটো যে ইয়াতে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰগ্ৰামখিনি ইয়াতে আমাৰ অংশ হ'ব সাংস্কৃতিক ইয়াতে হ'ব এইটো আমাৰ অশোক চক্ৰ এই যোনটো এইখন হ'ল ভাৰতীয় জাতীয় পতাকাৰ তিনিটা ৰং এইটো আমাৰ নামঘৰ আমাৰ পতাকা কাৰ্যসূচী সম্পূৰ্ণ হ'ব আৰু আমাৰ পতাকা হৈ গৈছে এই যদি হেপী ইণ্ডিপেণ্ডেন্স ডে বিটু বছ হেপী ইণ্ডিপেণ্ডেন্স ডে কৃষ্ণমণি কিষাণ হেপী ইণ্ডিপেণ্ডেন্স ডে দৰ্শনাটোলৈ হেপী ইণ্ডিপেণ্ডেন্স ডে তেতিয়াহ'লে আমাৰ বাঁহডাল য'ত আমি পতাকা উত্তোলন কৰিম এই দেখিছে চাওক মূৰ্তি আহিছে মতি হেপী ইণ্ডিপেণ্ডেন্স ডে নিবাসী ৰাইজৰ কাৰণে বৰ মানে সৌভাগ্যৰ কথা তথা পশ্চিম নগাঁৱৰ ৰাইজখনৰ কাৰণেও বহুত ভাল কথা ছাৰে পশ্চিম নগাঁৱৰ প্ৰাথমিক বিদ্যালয় যি আছে তাতে শিক্ষকতা কৰি অৱশেষত প্ৰধান শিক্ষক হৈও তেখেতে অৱসৰ লৈছে আৰু বিশেষকৈ কিন্তু শিশু সাহিত্যৰ কথা আমি বাৰে বাৰে ক'ব লাগিব ইয়াতে মইনা পাৰিজাত যি আছিল বা শিশুসকলৰ প্ৰতি যেনেধৰণৰ মানে উৎসাহ যোগাব পৰা তেখেতৰ গ্ৰন্থও আছে আৰু বিভিন্ন সময়ত শিশুসকলক লৈ অনুষ্ঠান কৰা এই সকলোবিলাক আৰু মানে ছাৰক আমি লগ পাই পেলাই বৰ ভাল পাইছিলোঁ ছাৰক অসমীয়া এখন ভক্তি গলবস্ত্ৰ আগবঢ়াবৰ কাৰণে আমি খুবাকে প্ৰয়াস কৰিছোঁ ছাৰক এখন অসমীয়া অতি মৰমৰ ভক্তি গলবস্ত্ৰ ছাৰৰ প্ৰতি আগবঢ়াব ওলাইছে সুভাষ গোষ্ঠীৰ তৰফৰ পৰা আজি আৰু এক সৌভাগ্য আমাৰ ভাৰতীয় জাতিটোৰ জাতীয় পতাকা এইখন উত্তোলন কৰা হয় আজিৰ দিনটোতে আৰু ইয়াত আজিও আমি আমাৰ এই জাতীয় পতাকা ভাগ উত্তোলন কৰিবৰ কাৰণে আমি ডেকা ছাৰক আমি আগবাঢ়িবলৈ অনুৰোধ জনাম আহক আমি অকণমান সহায় কৰি দিছোঁ वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम নাৰীটো পোনা পোনা এইটো বান্ধটো দিব লাগে তিনিটা বান্ধ দেই প্ৰথমতে মই মাষ্টৰ হৈ পেলাই ট্ৰেইনিং লোৱা নাই কিন্তু আগে ট্ৰেইনিং দি আহিছোঁ দুবছৰ চৰকাৰে পঢ়াই আনিছে এই বছৰ
জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি অকণমান সময় মনৰ কথা পাতিম আজি এই সন্দৰ্ভত গতিকে আহক সকলোৱে নামঘৰলৈ গৈছে সুভাষ মুছলি যিহেতুকে ছাৰ আছে তেখেতক জনাম 2019 পৰা কৰোণাৰ ৰোগৰ যি সন্ত্ৰাস চলিল 2020 ভালেকৈ সেই সন্ত্ৰাসটো চলিল 2000 সেই বিশেষ দিনটো আমি সকলোৱে বৰ শ্ৰদ্ধাৰে পালন কৰোঁ বহাগৰ 1 তাৰিখ মানুহ বিহু হিচাপে মই বছৰ কাষৰ পাইছোঁ দুই হিচাপে যি অনুষ্ঠান ল'ৰা ছোৱালী লৈ পেলাই ধৰ্মৰ কথা মানে ইয়াত কিন্তু আমাৰ দুৱাৰ বন্ধ নহয় শব্দ মুখ ইয়ালৈ আহি জাতি ভেদ কথা নাই উচ্চ নিচ কথা এই বৰ্তমান চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে চিত্ৰাংকনৰ প্ৰয়াস প্ৰাকৃতিক দৃশ্যই আঁকিছোঁ মানে বহুত দিন ছবি অঁকা নাই তেনেকৈ অভ্যাসো নাই মানে ছবি অঁকা বুলি কোৱাৰ লগে চবকে এটা কথা মনত পৰি গ'ল সৰুকালত মানে আমাক স্কুলত যেতিয়া মানে তোমালোকে পাহাৰ এনেকুৱা আঁকা বুলি ক'লে মানে আমি এনেকৈ আঁকিছিলোঁ আৰু গান্ধীজী আৰু মই মহাত্মা গান্ধীৰ এখন এটা ৰূপ দিব চেষ্টা কৰিছিলোঁ মহাত্মা গান্ধীক যিহেতু আমি দেখা নাই তথাপিও ফটোত দেখি যিটো আকৃতি তেখেতৰ সেইটোকে অংকন কৰিব চেষ্টা কৰিলোঁ আজিৰ দিনত বিশেষকৈ স্বাধীনতাৰ ক্ষেত্ৰত এখেতৰ অৱদান আমি পাহৰিব নোৱাৰোঁ সেইকাৰণে আজিৰ দিনটোত এখেতক মনত পেলালোঁ সেইকাৰণে ভালকৈ দেখা ভালকৈ নাজানো মানে কি হ'ল এডাল মুকলি গছৰ তলত মুকলি আকাশৰ তলত জাতীয় পতাকা ভাৰতীয় তিৰংগ জাতীয় পতাকাই স্থান পাইছে গতিকে এনেধৰণে যাতে সদায় এজোপা গছ যেনেকৈ প্ৰাকৃতিকভাৱে সদায় উচ্চ হৈ পেলাই গছ কিন্তু সদায় ওপৰলৈ যায় মই দিছোঁ ৰঙালাও আঁকিছিলোঁ তাৰপিছত জাতীয় পতাকাখনো তাতে দি দিছোঁ কিন্তু মানুহবিলাকে আজিকালিতো ভেজাল খাদ্য খায় সাৰ দিয়া সেইটো তাতে মই আঁকি পেলাই দেখুৱাই দিব বিচাৰিছোঁ যাতে যে স্বাৱলম্বী হ'ব লাগে বৰ ভাল এটা সুন্দৰ কনচেপ্ট লৈ আঁকিছে কোৱা আপোনাৰ নামটো গৌৰাংগ ইংতি গৌৰাংগৰ এইখন ছবি কিটো নাম কি কিটো ৰঞ্জন হাজৰিকা কমল দাস মাই নেম ইজ পাপু দাস পাপু দাস তোমাৰ ছোৱালী যাব মজা জানো কি আছে হয় নাই অনুৰাধা পাত্ৰ দেখোন না মহাত্মা গান্ধী জিদি আছা কি আঁকিছে উজ্জীৱিত কৰি আমি আমাৰ এই ধৰণী সোমাই ৰাখিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা কৃষাণে লৈ পেলাই আমাৰ মাজত ছবিখন দেখা দিয়া দাঙি দেখা দিয়া ছাতি এটা আঁকিছে এটা ছাতি আঁকিছে ছাতিৰ এইখনত মই আঁকিছোঁ কিমান কি আঁকিছে এখন কিমান ই গৰমে এইখনৰ পৰা আমি এটা বুজি গৈছোঁ যে আমি কেনেকৈ খেতি কৰি স্বাৱলম্বী
অন্তৰৰ ভাৱ কুমলীয়া সুখ দুখ শান্তি আশা মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ মই তাৰে মই চিনিম জগত সুবিশাল পৃথিৱীত হাতে হাত ধৰা ধৰিকৈ খোজ দিম সবাৰে লগত খোজ দিম সবাৰে লগত মই উপস্থিত আমাৰ নামঘৰ এতিয়া আজি আমাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী এতিয়া সমাপ্ত হৈছে এতিয়া আমি চবে ইয়াত বহি আছোঁ আমাৰ খোৱা বোৱা প্ৰগ্ৰামটো আছে তাৰপিছত বাকীখিনি গোটেইখিনি শেষ হ'ব যদি ৰেখা ফটো উঠাৰ পিছত কিবা ক'বা ভাল লাগিছে আজি 15 আগষ্টৰ কাৰণে আমি চবেই আজি নামঘৰত আহিলোঁ আৰু ভাল লাগিছে সোনিকা মজা গান গাইছা থেংক ইউ 15 আগষ্টৰ বিষয়টো কি ক'ম আৰু 15 আগষ্টৰ বিষয়ে কিবা আজি 15 আগষ্ট আজিৰ দিনটোতে আমাৰ দেশে স্বাধীনতা লাভ কৰিছিলে ইংৰাজৰ শাসনৰ পৰা আমি মুক্ত হৈছিলোঁ সেইটো সকলোৱে জানে নতুন প্ৰজন্মই জানিব যোনে জন্ম হৈছে আমাৰ এইফালে পাপু আবাৰ আছে পাপু আছে মৰমৰ পাপু ছবিটো কি মোৰ একদম সৰু কালৰ ছবিটো আঁকিলোঁ শক্তিমান চোৱা দিনৰ কাহিনীৰ ওপৰত এটা ছবি আঁকিলোঁ কিন্তু ৰঙালাও মেইন আমাৰ ছবিখিনি আজি যিটো আমাৰ ড্ৰয়িং কৰিছে তাৰ মুখ্য কাৰণ আছিল সীমান্ত শইকীয়া ক'ত গ'ল সীমান্ত শইকীয়া এইটো ৰঙালাও মালিক নমস্কাৰ ই এটা ৰঙালাও ছবি আঁকি গোটেই আমাৰ এইখিনি আজি প্ৰগ্ৰামটো খলকনি তুলি দিছে এটা ৰঙালাও মেইন আৰু এয়া আমাৰ আজি স্বাধীনতা দিৱস উপলক্ষে আমি পতাকা উত্তোলনৰ আমাৰ নামঘৰটো এইটো আমাৰ নামঘৰটোতে আমি পতাকা উত্তোলনৰ এটা সৰু ব্যৱস্থা কৰিছোঁ আৰু এয়া পতাকা লগাবৰ কাৰণে এয়া আয়োজন কৰি থকা হৈছে আমাৰ দীপান্ত ভৰালী এয়া গাঁত খান্দি আছে গাঁতা খান্দি আছোঁ ইয়াত জাতীয় পতাকা বাডাল গুজিব লাগিব গুজিলে আমি ইয়াতে আমাৰ যোনটো জাতীয় পতাকাখন সেইখন আমি ইয়াতে উত্তোলন কৰিম